নমস্কাৰ স্বাগতম জনাইছোঁ অসম টেটৰ এলপিৰ অসমীয়া প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে বহুতৰ ডিমাণ্ড আছিল যে আমাৰ কুৱেশ্যনসমূহ যুগুত কৰি দিব লাগে সো যেহেতু আমি এতিয়া কুৱেশ্যন পেপাৰখন লাভ কৰিছোঁ সেই হেতুকে আমি আপোনালোকক এটা সিৰিজ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আজি এইটো আমাৰ সেকেন্ড সিৰিজ আমি অসমীয়া কুৱেশ্যনসমূহ লৈ আহিছোঁ ইয়াত আৰু আমি প্ৰথম সিৰিজ পৰিৱেশৰ প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ যদি আপোনালোকে এতিয়াও সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি সেই ভিডিঅ'টো চাই লওক নমস্কাৰ বন্ধুসকল মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জবমেল আছাম য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন ধৰণৰ তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্নকাকতসমূহ আলোচনা কৰা হয় যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চেনেলটোলৈ ভিজিট কৰিছে তেতিয়া অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল বুটামটো প্ৰেছ কৰি ৰাখিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে লাভ কৰিব পাৰে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু সা সম্বন্ধীয় মানুহলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অকণমান মই ক্ষমা বিচাৰিব বিচাৰিছোঁ যদি মোৰ মাতটো আপোনালোকে বৰ অস্পষ্ট পায় কিয়নো মোৰ অলপ চৰ্দি হৈ আছে চ' অস্পষ্ট পালে তাৰ বাবে মই দুখিত আপোনালোকৰ কুৱেশ্যনখিনি যিহেতু আহিছে মই কালি দিব লাগিছিল কিন্তু কালি দিব নোৱাৰি আজি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু যদি কিবা ভিডিঅ'টোত ভুল ভ্ৰান্তি দেখা পায় ভুল ভ্ৰান্তিসমূহ অনুগ্ৰহ কৰি আপোনালোকে আঙুলিয়াই দিবলৈ অনুৰোধ জনালোঁ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ যিহেতু এখন বহুত ডাঙৰ চিৰিজৰ পেপাৰ আহিছিল চ' 96 মান পেজ আছিল তাৰ আমাৰ কাৰণ সকলো ভাষাতে দিয়াৰ কাৰণে চিৰিজটো ডাঙৰ হৈ গৈছিল আমাৰ 121ৰ পৰা অসমীয়া কুৱেশ্যনসমূহ আৰম্ভ হৈছে চ' আমি 121ৰ পৰা আমি কুৱেশ্যনসমূহ লৈছোঁ আপোনালোকলৈ 121 নম্বৰ কুৱেশ্যনটো হৈছে মানে অসমীয়াৰ প্ৰথম কুৱেশ্যনটো 121ৰ পৰা ষ্টাৰ্ট হৈছে চ' 121 নম্বৰ কুৱেশ্যনটো হৈছে হিউৱেন চাঙৰ মতে কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক ইয়াত উল্লেখিত কামৰূপৰ ভাষা বুলি তেওঁ অসমৰ কোনটো ভাষাক ক'ব বিচাৰিছে ইয়াৰ উত্তৰটো হ'ব চি অৰ্থাৎ অসমীয়া ভাষাক তেওঁ কামৰূপৰ ভাষা বুলি ক'ব বিচাৰিছে 2 নম্বৰৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত সৰ্গ কেইটাৰ পৰা পুৰুষবাচক বিভক্তি চিহ্ন নিৰ্ণয় কৰা অৰ্থাৎ তলৰ কোনটো পুৰুষ বিভক্তিক বা পুৰুষবাচক বিভক্তি বুজাই আমাক এটা উল্লেখ কৰিব কৈছে সেইটো হ'ব উত্তৰ নম্বৰ ডি উ নেক্সট কুৱেশ্যনটো হৈছে 123 নম্বৰ কুৱেশ্যনটো আমাৰ হ'ব আজি নিম্নলিখিত কোনটো কীটপত্ৰৰ উদাহৰণ তলৰ উল্লেখ কৰা তলৰ কোনটো কীটপত্ৰৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি ৰান্ধনি ৰান্ধনি হৈছে এটা কীটপত্ৰৰ উদাহৰণ 124 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো স্ত্ৰীপত্ৰৰ উদাহৰণ ইয়াৰ উত্তৰটো মোৰ হিচাপত হ'ব লাগে ডি ৰি এইটো হ'ব স্ত্ৰীপত্ৰৰ উদাহৰণ 125 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনবিধ কাৰকৰ প্ৰতিবন্ধকত উপভাষাৰ সৃষ্টি হ'ব পাৰে প্ৰতিবন্ধক উপভাষাৰ সৃষ্টি হ'ব পাৰে ইয়াৰ উত্তৰটো হ'ব আমাৰ কুৱেশ্যনবিলাক আমি যদি ডিছকাছ কৰি চাওঁ কি দিয়া আছে চ' ভৌগোলিক সাংস্কৃতিক সামাজিক সেই হেতুকে তলৰ গোটেইকেইটাৰ পৰাই উপভাষাৰ প্ৰতিবন্ধকতৰ উপভাষাৰ সৃষ্টি হ'ব পাৰে চ' ইয়াৰ উত্তৰ হ'ব ডি ওপৰৰ আটাইকেইটাই তাৰ নেক্সট কুৱেশ্যনটো হৈছে 126 নম্বৰ কুৱেশ্যনটো আমাৰ যিটো অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিৰ্দেশন হ'ল অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিৰ্দেশন হ'ল ইয়াত উত্তৰ আমাৰ কি দিয়া আছে 1 নম্বৰ দিয়া আছে আপোনালোকৰ বৰগীত 2 নম্বৰ দিয়া আছে শ্ৰীকৃষ্ণ কীৰ্তন 3 নম্বৰ দিয়া আছে চাৰ্যগীত আৰু 4 নম্বৰ দিয়া আছে বৰগীত সেই হেতুকে ইয়াৰ উত্তৰটো হ'ব চাৰ্যগীত অৰ্থাৎ উত্তৰ নম্বৰ চি 127 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ 1 নম্বৰটো হৈছে কঁকাল পৰ 2 নম্বৰটো হৈছে গাখীৰতে মহৰ খুঁটি 3 নম্বৰটো হৈছে ঘৰ গনা আৰু 4 নম্বৰটো চকু লগা এই গোটেইকেইটাই হৈছে খণ্ডবাক্য কিন্তু ইয়াৰ ক্ৰিয়াবাচক খণ্ডবাক্য বুলি কৈছে ইয়াৰ সেই হেতুকে ইয়াৰ উত্তৰটো হ'ব বি গাখীৰতে মহৰ খুঁটি সেইটো হৈছে ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ তাৰপৰা 128 নম্বৰ কুৱেশ্যনটো হৈছে কোনবিধ কাব্য সংকলনৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈ 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই কুৱেশ্যনটো মই আপোনালোকক টেটৰ যিটো স্পেচিয়েল চিৰিজ আছিল তাত মই অসমীয়া ভাষাৰ কাৰণে আগবঢ়াইছিলোঁ এই কুৱেশ্যনটোৰ উত্তৰ হ'ব এ সুদীৰ্ঘ দিন আৰু ৰাতি কাব্য সংকলনৰ কাৰণে তেওঁ 1983 সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মই আপোনালোকক এটা চিৰিজে আগবঢ়াইছিল নিৰ্মলপ্ৰভা বৰদলৈ বুলি তাত আপোনালোকৰ কুৱেশ্যনসমূহ যদি আপোনালোকে চাইছিল বা ভিডিঅ'টো চাইছিল তেতিয়াহ'লে এই কুৱেশ্যনটো নিশ্চয় আপোনালোকে কৰিব পাৰিছে নেক্সট কুৱেশ্যনটো হৈছে আজি আমাৰ নেক্সট কুৱেশ্যনটো হ'ব 129 নম্বৰ কুৱেশ্যন এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে এই কুৱেশ্যনটো মই আপোনালোকক দিছিলোঁ এটা ভাষাত বহুকেইটা উপভাষা থাকিব পাৰে চ' ইয়াৰ উত্তৰ হ'ব চি তাৰ নেক্সট কুৱেশ্যনটো হৈছে 130 নম্বৰ কুৱেশ্যন আমাৰ হ'ব নিম্নলিখিত কোনটো দ্বিস্বৰৰ উদাহৰণ দ্বিস্বৰৰ উদাহৰণ বুলি ক'লে
আপোনাৰ উত্তৰকেইটা হ'ল কাম জাম ঔ আৰু ঘৰ সো ইয়াৰ উত্তৰ হ'ব 130 নম্বৰ উত্তৰ হ'ব সি তাৰপৰা 131 নম্বৰ কুৱেশ্যনটো হৈছে শংকৰদেৱৰ গুণমালা পুথিখন কি চন্দত ৰচিত ইয়াত বহুকেইটা উত্তৰ দিয়া আছে এই কুৱেশ্যনটোৱে আপোনালোকক চাব অলপ কনফিউজ কৰিব পাৰে সো আমি ইয়াত যদি ভালকৈ গোটেইকেইটা এনচাৰে চাওঁ ইয়াৰ আমাৰ উত্তৰ ডি হ'ব কুসুমমালা নামৰ চন্দত গুণমালা পুথিখন ৰচনা কৰা হৈছিল আপোনালোকে যদি শংকৰদেৱৰ বিষয়ে ভালদৰে পঢ়িছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই কুৱেশ্যনটো উত্তৰ কৰিব পাৰিছে পৰীক্ষাত নেক্সট কুৱেশ্যনটো হৈছে 132 নম্বৰ কুৱেশ্যন সত্যপ্ৰিয় পাঠক কোনজন লেখকৰ ছদ্মনাম এই কুৱেশ্যনটো অলপ কনফিউজ কৰিছে সো এই কুৱেশ্যনটোৰ এনচাৰ হ'ব লাগে ভৱেন্দ্ৰনাথ শইকীয়া মোৰ মতে ভৱেন্দ্ৰনাথ শইকীয়া হ'ব লাগে কাৰণ বাকীকেইজন যদি আপোনালোকে চাই আপোনাৰ নীলমণি ফুকন বা সৌৰভ কুমাৰ চলিহাৰ ইত্যাদি কুৱেশ্যনৰ ওপৰত আপোনালোকৰ কোনো চিলেবাছেই নাছিল আৰু মই যিমান দূৰ জানো বা ময়ো গেছ কৰিছোঁ যদি এই কুৱেশ্যনটো মোৰ হিচাপত হ'ব লাগে উত্তৰ নম্বৰ চি ভৱেন্দ্ৰনাথ শইকীয়া সো 133 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ বৰ্ণ বা আখৰৰ মাজত পাৰ্থক্য আছেনে হয় ইয়াৰ অসমীয়া বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছে সো ইয়াৰ উত্তৰ হ'ব এ 134 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো নৃত্যবৃদ্ধিৰ ফলত সৃষ্টি হোৱা শব্দ তলৰ কোনটো নৃত্যবৃদ্ধিৰ ফলত সৃষ্টি শব্দ লাগিছে আচলতে সৃষ্টি হোৱা শব্দ হ'ব লাগিছিল আৰু ইয়াত এতিয়া আমি যদি চাওঁ গোটেইকেইটা নিপুণ বাণিজ্য কণ আৰু পৰায়ণ অৰ্থাৎ পৰায়ণটো হ'ব নৃত্যবৃদ্ধিৰ দ্বাৰা সৃষ্টি হোৱা শব্দ আমি নৃত্যবৃদ্ধি কাক বোলে কি কথা যদি আমি ভালদৰে জানো তেতিয়াহ'লে এই কুৱেশ্যনটোৰ উত্তৰ আমি কৰিব পাৰিম ইয়াৰ উত্তৰ হৈছে পৰায়ণ অৰ্থাৎ ডি 135 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো উপাদান শিক্ষকে শিশুৰ শ্ৰৱণ দক্ষতা আয়ত্ত আৰু বৃদ্ধিৰ বাবে প্ৰয়োগ কৰিব পাৰে অৰ্থাৎ শিক্ষক এজনে যদি শিশু এজনৰ শ্ৰৱণ দক্ষতা বৃদ্ধি বা শ্ৰৱণ দক্ষতা আয়ত্ত আৰু বৃদ্ধিৰ বাবে শ্ৰৱণ দক্ষতা অকল বৃদ্ধিৰ বাবে নহয় আয়ত্তৰ বৃদ্ধিৰ বাবে তলৰ কোনটো পদ্ধতি অৱলম্বন কৰিব পাৰে 1 নম্বৰটো হৈছে উমলা গীত 2 নম্বৰটো হৈছে সাধুকথা 3 নম্বৰটো হৈছে আবৃত্তি আৰু বক্তৃতা আৰু 4 নম্বৰ হৈছে ওপৰৰ আটাইকেইটা তেতিয়া যদি শিশুৰ বুলি ক্ষেত্ৰত কিয়া হয় তেতিয়াহ'লে মোৰ হিচাপত যিমান দূৰ মই দেখিছোঁ উমলা গীতটো হ'ব পাৰে সাধুকথাও হ'ব পাৰে দি আপোনাৰ আবৃত্তি বা বক্তৃতাও হ'ব পাৰে যদি মানুহজনক ওপৰত ব্যাখ্যা কৰে তেওঁলোকৰ ওপৰত বুজাৰ শক্তি হ'ব পাৰে সো মোৰ মতে ওপৰৰ আটাইকেইটা হ'ব লাগে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰক যে কোনকেইটা হ'ব লাগে কাৰণ সাধুকথাটো হ'ব লাগে শিশুৰ শ্ৰৱণ দক্ষতা বৃদ্ধি আয়ত্ত কৰিবৰ কাৰণে সাধুকথাও উপযুক্ত উপায় উমলা গীতো উপযুক্ত উপায় সো মোৰ হিচাপত ইয়াৰ উত্তৰ ডি হ'ব লাগে 136 নম্বৰ কুৱেশ্যনটো হৈছে নিৰীপ পঠন কি বুলি আচলতে কুৱেশ্যনটো কৰা হৈছে নিৰীপ পঠন কি হৈছে আমাৰ যদি আমি এনচাৰকেইটা চাওঁ শুদ্ধ উচ্চাৰণ আৰু চাকঘাতক কমা সুৰ লয় বাক্য লয় আৰু স্বৰ বৈচিত্ৰ্য অনুসৰি পঠন কৰা 2 নম্বৰটো হৈছে জ্যোতি কমা বিৰাম কমা ছেদ চিহ্ন আৰু অৰ্থৱ শব্দৰ প্ৰতি যথাযথ গুৰুত্ব দি পঢ়া 3 নম্বৰটো হৈছে অৰ্থবোধ সহ প্ৰয়োজনীয় আৱেগ দি পঢ়া আৰু ওপৰত এটাও নহয় এতিয়া যদি আমি 136 নম্বৰ কুৱেশ্যনটো চাওঁ ওপৰৰ আচলতে নিৰীপ পঠন বুলি ক'লে আমাৰ একদম ইয়াৰ মোৰ হিচাপত ইয়াৰ উত্তৰ হ'ব লাগে ডি ওপৰৰ এটাও নহয় আচলতে নিৰীপ মানে একদম আমাৰ ঠাণ্ডা মগজে পঢ়াবলৈ বুজাব নিৰীপ হৈ পঢ়া সো নিৰীপ পঠন মোৰ হিচাপত হ'ব লাগে ইয়াৰ উত্তৰ নম্বৰ ডি আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব যদি আপোনালোকে উত্তৰ বেলেগ লিখিছিল বা মোৰ ভুল দেখা পাইছে সো নেক্সট 137 নম্বৰ কুৱেশ্যনটো হৈছে গাঁওবুঢ়া নাটকৰ ৰচক কোন বা ৰচক হ'ল বুলি দিছে গাঁওবুঢ়া পুথিখনৰ ৰচক হৈছে আমাৰ পদ্মনাথ গোহাঁই বৰুৱা গাঁওবুঢ়া নামৰ নাটকখন তেওঁ ৰচনা কৰিছিল তাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো প্ৰাক শংকৰী যুগৰ সমল হিচাপে ধৰিব পাৰি আচলতে তলৰ কোনখনক বুলি হ'ব লাগিছিলে কোনটো হৈ থাকিলে কোনখনক আচলতে তলৰ আমি যদি হলাকে পঢ়োঁ তলৰ কোনখনক প্ৰাক শংকৰী যুগৰ সমল বুলি হিচাপে ধৰিব পাৰি সো আমাৰ কি আছে প্ৰাক শংকৰী যুগ বুলি ক'লে আমি প্ৰহ্লাদ চৰিত্ৰখনকে কওঁ সেইহেতুকে 148 নম্বৰ কুৱেশ্যনটো হ'ব এ প্ৰহ্লাদ চৰিত্ৰ নেক্সট হৈছে 139 নম্বৰ কুৱেশ্যনটো 139 নম্বৰ কুৱেশ্যনটো দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰে মুকুতা আৰে এই গীতটিৰ ৰচক কোন এই গীতটিৰ ৰচক আমি সকলোৱে অৱগত লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই গীতটি ৰচনা কৰিছিল তাৰপৰা 140 নম্বৰ কুৱেশ্যনটো হৈছে শুদ্ধ ধাৰণা চিহ্নিত কৰা তলৰ কোনটো ধাৰণা আচলতে শুদ্ধ সেইটো সুধিছে আৰু কুৱেশ্যনটো কি দিছে ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়া অসমীয়া ভাষাৰ পাঠ্যপুথিখনত থকা আৱশ্যক অৰ্থাৎ আমি যদি এজন ষ্টুডেণ্টক বা ষ্টুডেণ্ট কেণ্ডিডেটক পঢ়িবলৈ দিওঁ তেতিয়াহ'লে সেই পুথিখনত অসমীয়া ভাষাৰ পাঠ্যখনত তলত কোনটো ধাৰণা থাকিব লাগে বুলি আমাক কোৱা হৈছে প্ৰথম কুৱেশ্যনটো হৈছে শিক্ষকৰ বাবে বিশদভাৱে
বৰ্ণিত পাতৰ আঁচনি। তাৰ 2 নম্বৰটো হৈছে শিক্ষণ প্ৰণালীৰ ক্ৰমত নিৰ্দেশন। 3 নম্বৰটো হৈছে শিক্ষা অভিজ্ঞতাৰ বাবে শৃংখলিত তথা সংগঠিত ইউনিট। আৰু ডিটো হৈছে তথ্যৰ সুকমা প্ৰদৰ্শন। এতিয়া আমাৰ যদি আমি গোটেইকেইটাই ভালদৰে চাওঁ, কাৰণ এজন ষ্টুডেণ্টৰ কাৰণে কৈছে, চ' 1 নম্বৰটো শিক্ষকৰ বাবে হ'বই নোৱাৰে। 2 নম্বৰটো হৈছে শিক্ষণৰ প্ৰণালী ক্ৰমত নিৰ্দেশন। শিক্ষকৰ প্ৰণালী যদি আমাৰ ক্ৰমত নিৰ্ধাৰণ হৈ থাকে, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীক অসমীয়া ভাষাৰ পাঠ্যপুথিখনত থকা আৱশ্যক বুলি ক'লে তথ্যৰ সুকমা প্ৰদৰ্শন। অৰ্থাৎ যিসমূহ বস্তু দিয়া থাকে তাৰ যদি উপযুক্তভাৱে তথ্য দিয়া থাকে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় পঢ়িবলৈ সুবিধা পাব। মোৰ হিচাপত সেই উত্তৰ হ'ব লাগে ডি। তো আমি 141 নম্বৰ আমি কুৱেশ্যনটো লৈছোঁ। 141 নম্বৰ কুৱেশ্যনটো কোৱা হৈছে কি? কুৱেশ্যনটো দিয়া হৈছে মাতৃভাষা শিকনৰ উদ্দেশ্য হ'ল, মাতৃভাষা আমি কি কাৰণে শিকিব লাগে? চ' ইয়াৰ এনচাৰটো আমাৰ হ'ব লাগে, আমি যদি প্ৰশ্নকেইটা উত্তৰকেইটা ভালকৈ চাওঁ, প্ৰথমটো আছে অসমীয়া ভাষাত অসমত অসমীয়া ভাষাৰ প্ৰচলন আৰু জনসংখ্যা বৃদ্ধি কৰা। আচলতে মাতৃভাষা বুলি ক'লে অকল অসমীয়া ভাষাই নুবুজায়, চ' বিভিন্ন ধৰণৰ ভাষা হ'ব পাৰে, চ' 1 নম্বৰটো হ'ব নোৱাৰে। 2 নম্বৰটো হৈছে ভাষিক সচেতনতা বৃদ্ধি কৰা, অৰ্থাৎ ভাষা ভাষীৰ মাজত সচেতনতা বৃদ্ধি কৰাটো হ'বই নোৱাৰে। 3 নম্বৰটো কোৱা হৈছে মাতৃভাষাৰ শিকন 4টা কৌশল, যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন, এইটো হ'ব পাৰে। আৰু আমি 4 নম্বৰটো চাই লওঁ, মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা। আচলতে আমি যদি মই আপোনালোকক যদি ডাইৰেক্টলি আপোনালোকে কুৱেশ্যনটো ধৰিব নোৱাৰে, মই পৰীক্ষাৰ আগদিনাখন এটা প্ৰচেছৰ কথা কৈছিলোঁ, যিটো হৈছে এলিমিনেশ্যন প্ৰচেছ। চ' আমি গোটেইকেইটা যদি চাই আহোঁ, ইয়াৰ 3 নম্বৰতে উপযুক্ত হ'ব, কিয়নো মাতৃভাষা এটাই আমাক কি কৰে? মাতৃভাষা শিক্ষণৰ 4টা কৌশল, যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰাত সহায় কৰে। অৰ্থাৎ আমি কথাটো বুজি পোৱা, কোৱা, পঢ়া আৰু লিখাৰ দক্ষতা অৰ্জন কৰিবলৈ মাতৃভাষাই আমাক সহায় কৰে। চ' ইয়াৰ উত্তৰ হ'ব চি। 142 নম্বৰ কুৱেশ্যন, মাতৃভাষা হ'ল ব্যক্তিৰ উপভাষা, প্ৰথম ভাষা, দ্বিতীয় ভাষা আৰু এটাও নহয়। ইয়াৰ উত্তৰ হ'ব মাতৃভাষা আমাৰ সদায় প্ৰথম ভাষা। চ' 142 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব বি। 143 নম্বৰ কুৱেশ্যনটো হৈছে মাধৱদেৱৰ নামঘোষা কোনজন ভাষাবিদে মহাপ্ৰনিষ্ঠাৰ গীত বুলি আখ্যা দিছে? ইয়াৰ উত্তৰটো হ'ব 143 নম্বৰ উত্তৰটো হ'ব বাণীকান্ত কাকতিদেৱে ইয়াক মহাপ্ৰনিষ্ঠাৰ গীত হিচাপে আখ্যা দিছে। 144 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো ব্যঞ্জন সন্ধিৰ উদাহৰণ? এইটো 1 নম্বৰ, ইয়াৰ উত্তৰটো হ'ব যজ্ঞ, যযোগ ন। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ। তাৰপৰা 145 নম্বৰ কুৱেশ্যনটো হৈছে বীণ বৰাগী আৰু প্ৰতিমাৰ ৰচক কোনে ৰচনা কৰিছিল? প্ৰতিমা কোনে ৰচনা কৰিছিল? এই কুৱেশ্যনটোৰ এনচাৰ আমাৰ হ'ব আপোনাৰ চন্দ্ৰকুমাৰ আগৰৱালা। এই বস্তুটো মই আপোনালোকক দিছিলোঁ, চ' আপোনালোকে যদি পঢ়িছিল নিশ্চয় মই পৰা কুৱেশ্যন কমন পৰিছে পৰীক্ষাত। আজি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 146 নম্বৰ কুৱেশ্যন, পোনপ্ৰথমে ব্যাকৰণৰ সংজ্ঞা বা সূত্ৰ আৰু নিয়মৰ উপস্থাপন কৰি তাৰ পিছত উপযুক্ত উদাহৰণ দি শিক্ষা দিয়াৰ অৰ্থ হ'ল ছাত্ৰ ছাত্ৰীক সূত্ৰ, সংজ্ঞাৰ পৰা উদাহৰণলৈ, অমৃতৰ পৰা মৃত্যুলৈ আৰু সাধাৰণৰ পৰা বিশেষলৈ আগবঢ়াই নিয়া। এই শিক্ষাদানৰ পদ্ধতিক কি বুলি কোৱা হয়? এই শিক্ষাদানৰ পদ্ধতিক আৰোহী পদ্ধতি বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব এ। এই কুৱেশ্যনবিলাক আগত আমি 2012 চনৰ কুৱেশ্যনখন যদি আপোনালোকে চাইছিল, তথাপি 2012 চনৰ এই কুৱেশ্যনটো আহিছিল, আৰোহী পদ্ধতি কাক বোলে বুলি কুৱেশ্যনটো আহিছিল। চ' এই কুৱেশ্যনটো কমন ৰিপিট হৈছে আকৌ। নেক্সট কুৱেশ্যন হৈছে 147 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনটো অসমীয়া ভাষাৰ অঘোষ অল্পপ্ৰাণ ধ্বনিৰ উদাহৰণ? এইটো উত্তৰ হ'ব লাগে বি, তন্ত্যাত। তন্ত্যাতটো হৈছে অল্পপ্ৰাণ ধ্বনিৰ উদাহৰণ। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে? ইয়াৰ উত্তৰ হ'ব বি, ইণ্ডো ইউৰোপীয়ান ভাষাৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে। 149 নম্বৰ কুৱেশ্যনটো হৈছে বৰগীতক কোনজন পণ্ডিতে নবেল নাম্বাৰ বুলি কৈছিল? এইটো আমি যদি ভালদৰে চাওঁ, বাণীকান্ত কাকতিদেৱে নবেল নাম্বাৰ বুলি উল্লেখ কৰিছিল। এই কুৱেশ্যনটো মই আপোনালোকক পৰীক্ষাৰ আগত যুগুত কৰিছিলোঁ, যদি আপোনালোকে ভিডিঅ'সমূহ চাইছিল, চ' আপোনালোকে এই কুৱেশ্যনটো কৰিব পাৰিছে। আৰু আমাৰ লাষ্ট কুৱেশ্যন আজি হৈছে নিম্নলিখিত কোনখন গ্ৰন্থ মাধৱদেৱৰ তত্ত্বমূলক ৰচনা? এই তত্ত্বমূলক ৰচনা বুলি ক'লে জন্মৰ ৰহস্য কিতাপখনেই হৈছে মাধৱদেৱৰ তত্ত্বমূলক ৰচনা। আজি আপোনালোকলৈ এই অসমীয়া কুৱেশ্যনখিনি লৈ আহিছিলোঁ। যদিহে আপোনালোকে অসমীয়া কুৱেশ্যনত কিবা কুৱেশ্যন আপোনালোকে মোৰ ভুল দেখা পাইছে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় ভিডিঅ'টো লাইক কৰক, আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু সহকৰ্মীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু লগতে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু কাষৰ বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।